নমস্কাৰ বন্ধুসকল, সকলোকে টিয়ক মনোৰঞ্জন ব্লগ চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। আৰু এইফালে আমি মানে পিকনিক খাবলৈ ওলাইছোঁ। এইফালে অংশমান ৰেডি, এইফালে ৰশ্মি ৰেডি, আৰু এইফালে আমাৰ পিকনিকৰ সকলো বস্তু ৰেডি। ক'ত গৈ আছোঁ মানে সকলো আপোনাক দেখুৱাম বাৰু। অংশমান হেপী নিউ ইয়েৰ কৈ দিয়া। তেনেহ'লে বন্ধুসকল একেবাৰে পিকনিকৰ জেগাত লগ পাই আছোঁ। জাজিমুখ ইক' ভেলীলৈ স্বাগতম। আহি পাই গ'লে আমি পিকনিক প্লেচ, আৰু এতিয়া সকলো যোগাৰ কৰি লওঁ আপোনালোকে। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। ব্ৰেকফাষ্টত কি কি আছে? ব্ৰেড, ডিম আৰু জাম। অংশমান খাইছা? চালিয়ে খাব লাগে। শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে যাবে মনে কৰা অভিমান। আমাৰ পিকনিকৰ এয়া আমাৰ কাৰিকৰ। এইফালে ভাত হৈ আছে আমাৰ। আৰু চিনাকি দি দিছোঁ এইফালে। আমাৰ পিকনিকত মানে আমি 6জন মানুহে আহিছোঁ। এইফালে এজন মোৰ লগৰ, এইগৰাকী আমাৰ লগৰজনৰ ৱাইফ, আমাৰ লগৰজনৰ ভণ্টি ছোৱালী। চাওঁ আমাৰ অংশমানক চবেই চিনিয়ে পায় নাই? ৰশ্মিকো চিনিয়ে পায় আৰু। মাম খাবা নাই? হা কেলে নোখোৱা? কেলে ভোক নাই লগা নি? ভোক নাই? এই খাব লাগিব, খাবা। আৰু এইফালে আমাৰ পিকনিকৰ মেইন বস্তুটো গাহৰি মাংস বনি আছে, আৰু এইফালে ৰশ্মিয়ে চালাড কাটি আছে। আমাৰ খানাটো মানে অলৰেডি হৈ গ'ল। এতিয়া আমাৰ বাচ্চাকেইটা খাই আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰথমতে দি লৈছোঁ। বোলে ভণ্টিক আমাৰ অংশমানক। অংশমান কেনেকুৱা হৈছে? মজা নে? নেক্সট লেভেল নি? ভণ্টি কেনেকুৱা হৈছে? আৰু শেষত গৈ বিলোৱাৰ দায়িত্বটো মোকে দি দিলে। শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে যাবে মনে কৰা অভিমান। বৰলুইতৰ বুকুত আজি নতুন বছৰৰ প্ৰথম দিনাই আমি খানাটো খাব লৈছোঁ। আমাৰ এইফালে খালেই অংশমানৰ খাই হোৱা নাই? তেনেহ'লে খাই লওঁ।
বচোন খানা চানা খোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাব লাগিছে নহ'লে নাযাওঁ এতিয়া যাম আমি পাৰ্ক নতুনকৈ পাৰ্ক বনাইছে পাৰ্কলৈ যাম আৰু এতিয়া ফটো মৰা নাই ফটোটো মাৰি ল'ব লাগিব আৰু ইনষ্টাগ্ৰামত মানে ৰিলছো বনাম ৰিলছ মানে ধুনীয়া জেগা মানে ভাল লাগিব ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম চাব মানে ফটো মাৰি যাওঁ ফটো কৰি দিব ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বনে ঘৰ আহি পাই গ'লোহি আৰু আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ যে হাতীহালৰ পাৰ্কখন মানে দেখুৱাব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব অংশুমানৰ টোপনি ধৰাৰ বাবে গুচি আহিবলগীয়া হ'ল আৰু নেক্সট গ'লে মানে আপোনাক ভিডিঅ' বনাই দেখুৱাম বাৰু আৰু 2022 চনত যেনেদৰে মৰম ভালপোৱা দিছে এবাৰ 2023 চনত যেন তেনেদৰে মৰম ভালপোৱা দি যায় তাৰ বাবে আপোনালোকৰ ওচৰত আশা ৰাখিছোঁ আৰু শেষত সকলোৱে যাতে 2023 চনটো বেলেগ ক'লে পাৰ হৈ যায় তাকে কামনা কৰিছোঁ আৰু নতুন বছৰ বুলি এটা নৰ্মেল ব্লগ দিবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত চিলড্ৰেন টাটা বাই বাই